গাইজ, আশা কৰোঁ সকলো ভালে আছে। এতিয়া ৰেডি হৈছোঁ এঠাইত যাবলৈ, বাৰ ঘৰত যাবলৈ, গোটেই ফেমিলিটো নগাঁৱলৈ। আজি 11 নৱেম্বৰ, বাৰ আজি জন্মদিন। তাৰ বাৰ্থডে কাৰণে বাৰ্থডে পাৰ্টি বুলি নহয়, তাইক আমি বাৰ্থডে উইচ কৰিবলৈ বহুদিন যোৱা নাই যিহেতু, সেইকাৰণে আজি যাবলৈ ওলাইছোঁ, ৰেডি হ'লোঁ। আৰু তাইৰ কাৰণে এটা আমি সৰুকৈ উপহাৰ লৈছোঁ। সেই উপহাৰটো কি, ভিডিঅ'টো শেষলৈ আপোনালোকে চালে দেখিলে গম পাব। দিলোঁ নাই তেন্তে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আহি পালোঁহি, বাৰ্থডে গাল পূৰা ষ্টাইল কৰি ৰেডি হৈ আছে। আমি আহি পালোঁ, এয়া ফটো উঠিবলৈ ৰেডি হৈ আছোঁ, মানুহ আহিয়ে নাপায়হি। মোন কেকটোকে পেলাই দিলা, মইনাহঁতে আমাৰ কেককে পেলাই দিলাচোন। মা আজি কি, আজি মা কি হেপী বাৰ্থডে। হেপী আমি ৰাতি 12টাতে কেক কাটিলোঁ ন, মইনাহঁতে আকৌ আনিছে। আমি আকৌ খাম। আমি এতিয়া আকৌ কেক কাটিম দেই। অ'কে প্ৰসাদ দিছিলে তাই, প্ৰসাদটো খাই লওঁ। আৰু তাই কি কৰি আছে, ৰান্ধনী বাইদেউ চাহ চব বনাই থৈ দিছোঁ। মইনা ভাতটো বনাব লাগিব, ফুলকবি, আলু, বিলাহী, মাছ, তাৰপিছত পনীৰ, আলু, মছলা, বুটৰ দালি অলপ বনাইছোঁ দেউতাই ভাল পোৱা হিচাপত। আৰু আকৌ দালি বনাইছোঁ, চালাড কাটি থৈ দিছোঁ। মানে কাটি থোৱা নাই, বাকলি চাকলি গুচাই থৈ দিছোঁ। অনুষ্ঠুপীয়াকৈ অকণমান আহিছোঁ আৰু এতিয়া চাহ বনাই আছোঁ, প্ৰসাদ খাব দিলোঁ। সেয়াই কি আনিছিলোঁ, বাৰ্থডে কেক আনিছোঁ, বাৰ্থডে কেক কাটিম দেই। চাহ খাই লওঁ, চাহ দিছে। আৰু এয়া হ'ল মিষ্টাৰ, আৰু সেইফালে দেউতা, আৰু এয়া মিষ্টাৰ লগৰ, আৰু এয়া ভিনদেউ। এয়া বাৰ্থডে আয়োজন এনেদৰে চলি আছে এতিয়া। কাৰ বাৰ্থডে আজি? মা বাৰ্থডে। তুমি ৰাতি ইউজ কৰিলা? হেল্ল' কৈ দিয়াচোন। হেল্ল' গাইজ, হেল্ল' গাইজ, কি খবৰ? ভালে আছানে? মোৰ মাক আশীৰ্বাদ কৰিবা, কোৱা। মাৰ আজি জন্মদিন, সকলোৱে মোৰ মাক আশীৰ্বাদ কৰিবা। থেংক ইউ। এয়া আলহী আহি গ'ল, বা বিন্দুৰ দাদা বৌ, এইফালে বৌ, আৰু সেইফালে দাদা ফোনত কথা পাতি থকাজন। কিবা হোৱা নাই, ভালে আছা? ৰান্ধনি কামত অলপ সহায় কৰিছোঁ। তাই অলৰেডি চব বনাই কৰি ৰেডি কৰি থৈ দিছে। মই ভাতকেইটা বহাই দিছোঁ। এইটো আমি অনা কেকটো, এই ছাইডৰখিনি অলপ লাগি গ'লগৈ। এতিয়া কেক কাটিং হ'ব। Happy birthday. Happy birthday to you. Happy birthday to me. Dear Ma. Dear Ma what? Dear Ma. Rati to koi ase ba? Rati to koi la dunia te. Ene kwa tuni. Dear Ma. এয়া আমি দিয়া ছাৰপ্ৰাইজ গিফ্টটো হ'ল তাইৰ কাৰণে এটা ডায়মণ্ডৰ ৰিং। এয়া মিষ্টাৰে বায়েকক নিজেই পিন্ধাই দিব। এইটো কিমান সৌভাগ্যৰ কথা, নিজৰ ভায়েকে দিছে, আমাৰতো কোনোৱে নাই। Man får jag så. Video কৰি দিব না, বৌ কিন্তু লাগাতে আছে, দুইটা তোমালৈ আছোন। একদম কম সময়তে পাই যায় বান্ধৱীজনী আমাৰ। খাই দিয়া। ৰ'বা, মোৰ বমা অকণ খাই দিব। বমা
খুৱাই দিলে দিয়ে খাই দিয়ক থেংক ইউ এইটোৱে হৈছে আমাৰ ফালৰ পৰা দিয়া এটা সৰুকৈ উপহাৰ কেনেকুৱা লাগিছে বাৰু আৰু এয়া দাদা বৌয়ে তাইক গিফ্ট কৰিছে আৰু এয়া ভিনদেউৰ লগৰ বা ফ্ৰেণ্ড গাৰ্গী বাহঁতে গিফ্ট কৰিছে এইটো এয়াই হৈছে গাৰ্গী বা তাইৰ ফ্ৰেণ্ড আৰু এয়া ভিনদেউয়ে দিয়া উপহাৰ লগতে কেক আনিছিল ভিনদেউয়ে তাই ৰাতি 12টা বজাতেই কেকটো কাটি দিলে এয়া ৰাতি 12টাৰ পিছত ভিনদেউ আৰু মুনমুনে তাইক উইচ কৰা বাৰ্থডে ভিডিঅ' ক্লিপ মই ইয়াত এড কৰি দিলোঁ Happy birthday, Ma. নেকি থেংক ইউ Welcome. এতিয়া সকলো খোৱা বোৱাত ব্যস্ত আৰু দাস মহন্ত কাটৰ দেৱী বৌয়ে কমেণ্ট এটা দি দিয়ক কেনেকুৱা হৈছে আছো ন নাই আজি কাৰ বাৰ্থডে বৌ আজি আমাৰ বোৱাৰী দীপশিখাৰ বাৰ্থডে আৰু আজি দিনটোত আমি এনেকৈ লগে ভাগে এসাঁজ খাই বিৰাট ভাল লাগিছে হয় তাইলৈ বহুত বহুত আশীৰ্বাদ থাকিলে অনাগত দিনতো এনেকৈ ধুনীয়া দালি বনাই যাতে খুৱাই দালি মানে বেলেগ কিবা কিবি বহুত খাইছোঁ কিন্তু মানে ভাল লাগিছে আহি পেলাই আচলতে খোৱাটোতকৈ এনেকৈ হাঁহি মাতিয়ে কথা বতৰা পাতি থাকি এনেকৈ এয়া বৌ ছ'চিয়েল ৱেলফেয়াৰৰ ছুপাৰভাইজাৰ হয় লগতে বিভিন্ন অনুষ্ঠানত এংকৰিঙো কৰে তেওঁ সঁচাই বহুতেই ভাল আৰু বহুত ধুনীয়া ধুনীয়া কথাৰে মানুহক হহুৱাবও পাৰে আৰু মুহাবও পাৰে দেই সঁচাই বহুত ভাল আৰু এয়া আমিও খাবলৈ বহিলোঁ খাই বৈ আজৰি হৈ যাবও ওলালোঁ বাই বাই আকৌ লগ পাম 31 বছৰ পুহিলা 32 বছৰ সোমালে এতিয়া প্ৰায় ৰাতি 9টা বাজিল আমিও যাবলৈ ওলালোঁ মৰিগাঁও যামগৈ যিহেতু যাওঁগৈ ভিনদেউ বাই 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 মুন বাই বাই কৈ নিদিয়া ৰাতি আহি পোৱা দেৰি হ'ল যিহেতু ভিডিঅ' কৰি নাথাকিলোঁ আৰু মই এয়া তাইৰ লগতে ময়ো এটা ৰিং পাই গ'লোঁ ডায়মণ্ডৰ ধনতেৰছতে লৈছিলোঁ মই দেখুওৱা হোৱা নাছিল আজি দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই